নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি অন্যতম এটা ভিডিঅ'লৈ লগতে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আছোঁ পথাৰত। আপোনালোকে দেখিছে সকলো পথাৰ, এইফালৰ পথাৰ আৰু এইজোপা ইয়াত গছ আছে আৰু গছজোপা মই ছাঁ লৈ আছোঁ আৰু গছজোপা সেইকাৰণে গছ-গছনি কাটিব নালাগে, গছবোৰ ৰুব লাগে। কিন্তু আজি এই গছ-গছনিৰ ওপৰত টপিক নহয়, যিহেতু ইয়াত পথাৰত আছোঁহি আৰু পথাৰত আগৰ দিনবোৰ সেই সোণালী দিনবোৰলৈ আজি মনত পৰিছে আৰু তাকে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। ঠিক আছে, বহি লওঁ আৰু আগৰ সোণালী দিনবোৰ আপোনালোকৰো অলপ মনত পৰিব। আপোনালোকক মই মনত পেলাবলৈ আগৰ সোণালী দিনবোৰ, আগৰ দিনবোৰ আপোনালোকক মই মনত পেলাবলৈ চেষ্টা কৰিম। আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। মানে কথাটো কি, আৰু আজিকালি আপোনালোকৰো আমিও আগৰ দিনবোৰ এইবিলাক মনত নপৰে। কিছুমান ব্যস্ত কাম থাকে, আজিৰ দিনত কিমান ব্যস্ত কাম নহয়নে? আৰু সেই সোণালী দিনবোৰ আপোনালোকক মই আজি মনত পেলাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ সেই সোণালী দিনবোৰলৈ মনত পৰেনে কেতিয়াবা আপোনালোকে কমেণ্ট কৰি জনাব। আৰু গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। যিহেতু পথাৰত আছোঁ আৰু পথাৰত ধান দাবলৈ আহিছিলোঁ আৰু এইফালে আছে গামোচা আৰু এইফালে ৰ'দ, কিমান ৰ'দ দি আছে আপোনালোকে চাওক। আৰু গামোচাখন মূৰত লৈ পিনি মানে মই ধান দাই আছিলোঁ আৰু এইখিনিতে মোৰ আগৰ দিনলৈ মনত পৰিলে যে আগতে চেচু খান্দিছিলোঁ, কিবাকিবি কৰিছিলোঁ। আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম আগৰ সেই দিনবোৰত মানে আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ, প্ৰায় 10 বছৰমানৰ আগত, যিহেতু ইমান মোবাইল চোবাইল নাছিলে আৰু আজিকালি মানে অকল মোবাইলেই আৰু সকলোৰে ব্যস্ততা জীৱন। কিন্তু 10 বছৰমানৰ আগত কি হৈছিলে, আমি সৰু হৈ থাকোঁতে পথাৰলৈ আহোঁ, পথাৰত আমি ধান দাই থাকোঁ, ধান নাদাওঁ, মাহঁতৰ লগত আহোঁ, দেউতাহঁতৰ লগত আহোঁ আৰু দেউতাহঁতি এখন কাপোৰ বা গামোচা এখন আনি থৈ দিয়ে আৰু দুফালে দুটা জেওৰা খুঁটি, আৰু জেওৰা খুঁটি আমাক ৰ'দ নপৰিবলৈ এনেকৈ ছাঁ দি থয়, তেনেকৈ যেনেকৈ দেখিছে এনেকৈ ছাঁ দি থয়। আৰু আমাক সৰুতে কি হৈছিলে, আমি সৰুতে কি কৰিছিলোঁ, এইবিলাক যে দেখিছে এইবিলাক নৰাবিলাক, এই নৰাবিলাক ক'ত কি নাম কয় সেইটো নাজানো বাৰু। আমাৰ ইয়াত নৰা বুলি কয়, কিছুমানৰ নাৰা বুলি কয়, কিন্তু আমাৰ ইয়াত যিহেতু নৰা বুলি কয় সেইকাৰণে নৰা বুলি কৈছোঁ। এইবিলাক যিহেতু নৰাবিলাক, ইয়াৰ এডাল নৰা মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। এই এডাল নৰাত আমি, যিহেতু ইয়াত পাইপ এডাল থাকে, মানে অলপ ঘাট এটা থাকে, সেই ঘাটটোত আমি কাটি পিনি কি কৰিছিলোঁ, পেপা বনাইছিলোঁ আৰু খুৱাই দিওঁ আৰু সিমানতে কিমান আনন্দ পাইছিলোঁ নহয়নে? কিন্তু আজিকালি মানে ল'ৰা ছোৱালী উঠি অহা নৱপ্ৰজন্মই আজিকালি কেৱল মোবাইল আৰু তেওঁলোকৰ গাতো দুখ নাই, যিহেতু মাক বাপেকৰ গাত দুখ আছে, অভিভাৱকসকলৰ গাত দুখ আছে, যিহেতু সৰু হৈ থাকোঁতেই বা কান্দিলেই মোবাইলটো অলপ দি দিয়ে খেলিব, তাৰপিছত সেই মোবাইলটো দি দিলে মানে নাকান্দে, সেইবিলাক মানে তেওঁলোকৰ গাত দুখ নাই, কেৱল সৰু ল'ৰা ছোৱালীৰ গাতে দুখ নাই। আজিকালি উঠি অহা নৱপ্ৰজন্ম যিবিলাক, তেওঁলোকৰ গাতে দুখ নাই। সৰুতে মোবাইলবিলাক দি দিয়ে, মাক বাপেকে বা অভিভাৱকে দি দিয়ে আৰু ল'ৰা ছোৱালীবিলাক মানে আজিকালি কেৱল মোবাইলত ব্যস্ত। আৰু আগতে আমি যিহেতু সকলোৱে ধান কাটে, মা দেউতা বা কি আছিলে খুৰা দাই হয়নে, আৰু বৰ্তা চৰ্তা, মানে গাঁৱৰ সকলোবিলাক মানুহে আহি পিনি আগতে এঘৰ মানুহত সকলোৰে ঘৰতে মানে সকলোৱে দাই দিয়ে আৰু চবৰ ঘৰতে এদিনকৈ সেনেকৈ দায়, সকলোৱে মিলি পিনি দায়। আৰু যিহেতু যি ঘৰ মানুহৰ ধান দায়, সেই মানুহ ঘৰৰ মানে আনকি পঁইতা ভাতকে আনক আৰু ৰঙালাও ভাজি আনে, ঠিক আছে, পঁইতা ভাত আনক বা ৰঙালাও ভাজি আনক, আনকি সুদাকে আনক, সকলোৱে যিহেতু খায় আৰু ভাল লাগে। কিন্তু সেই দিনটোলৈ কিন্তু আজিকালি আপোনালোকৰ মনত পৰেনে? কিন্তু মোৰ মনত পৰে, কমেণ্ট কৰি জনাব। এতিয়া মই যোনডোখৰত বহি আছোঁ এনেকৈ ভিডিঅ' বনাই আছোঁ, এই মানে আগতে কি হৈছিলে, আজিকালি এইবিলাক চেচু টেচু সেইবিলাক পাবলৈ নাইকিয়া হৈছে, ঠিক পায় আৰু, কিন্তু সিমানো নোপোৱা হৈ গৈছে। আৰু আজিকালি ল'ৰা ছোৱালীয়েনো ক'তনো চেচু গছ চিনি পাব নহয়নে? আগতে আমি সৰু এইবিলাক মাটিত এনেকৈ থাকে সৰু পুলি এটা, আৰু ইয়াত মানে এনেকৈ কৰি পিনি আমি চেচু খান্দি পিনি ইয়াত মাৰি এডাল লৈ লওঁ বা কোৰ এখন লৈ পিনি চেচু খান্দি পিনি, আৰু তাত সেইবিলাক চেচুবিলাক মাটিৰ তলত থাকে আৰু মিঠা লাগে খাই পিনি, আমি ধুই পিনি খাওঁ আৰু বহুত ভাল লাগে। আৰু লগতে যেতিয়া ধান দাই থাকে মাহেঁতি আৰু ফৰিং ধৰে নহয়নে, সেইবিলাক বাৰু কৰিব নাপায়, মানে তেওঁলোকৰ এটা জীৱন আছে হয়নে, পোক পতংগ হ'ল বুলিয়ে তেওঁলোকক এইবিলাক কৰিব নাপায়। কিন্তু আগৰ দিনত যিহেতু কথা কৈছোঁ, যিহেতু মাহেঁতি ধান দাই থাকে আৰু ধান দাওঁতে ফৰিং পায়, আৰু ইমানেই তেলি মানে সেই ফৰিংকেইজনী, আপোনালোকে চিনি পায়নে নাপায় নাজানো, চিনি প্ৰায় মানে পাবই। আৰু ফৰিংকেইজনী ধৰি আনে আৰু
মানে গধূলি হোৱাৰ লগে লগে কিবা এটা আনিছোঁ আৰু আমি লগে লগে কয় মানে আমাক কিবা এটা আনিছোঁ খাহীয়া আৰু আমি লগে লগে গম পাওঁ যে এইবিলাক মানে পথাৰৰ পৰা কি আনিব খাবলৈ ফৰিঙে আনিব আৰু আমি সকলোৱে মিলি পিনি মানে আমাৰ যিমান ককাই ভাই বাই ভনী আছে আৰু আমি দৌৰ দি পিনি যাওঁ আৰু মা দেউতাৰ ওচৰলৈ যাওঁ আৰু মা দেউতাই যিকেইজনী ফৰিং দিয়ে পুৰি পিনি সেই দিনটোলৈ কিন্তু সঁচাকৈ মনত পৰি গৈছে। সৰু হৈ থাকোঁতে আমি যিবিলাক মানে সৰু ল'ৰা ছোৱালীবিলাকে পথাৰত আহোঁ, আমাৰ লগৰবিলাকে পথাৰত আহোঁ আৰু যিবিলাক মানে ধান থাকি যায় পথাৰত একদম পথাৰ কাটি শেষ হোৱালৈকে যিমান ধান থাকি যায় আৰু সেইবিলাক ধান মানে আমি কাটি পিনি আমি হেৰি কৰি পিনি আমি যে টকাই নাপাওক 2 টকা 3 টকা নাপাওক লাগে আমি সেইবিলাক মানে ধান মাৰি পিনি সকলোৱে মাৰি পিনি আমি মানুহৰ ঘৰত বিকো আৰু মানুহে লয় 2 টকা 3 টকা লয় আৰু সেই 2 টকা 3 টকাতে আমি কিমান সন্তুষ্ট হওঁ সেইটো দিনটোলৈ মনত পৰি গৈছে। কিমানেই সন্তুষ্ট হওঁ মানে আমি সকলোৱে মিলি কিবা এটা আনকি চানা এটকাই কিনক, আগতে চানা যিহেতু এটকাত বহুত দি দিয়ে আৰু সেইবিলাক মানে আমি সকলোৱে মিলি পিনি খাইছিলোঁগৈ। এইফালে ফিল্ডত খাইছিলোঁগৈ, আমি যিহেতু খেলোঁ আগতে গোটেই মানে পৰিত ধৰি খেলোঁ আৰু সেইবিলাক দিনটোলৈ মনত পৰি গৈছে। আৰু আপোনালোকৰ মনত পৰে নে নপৰে সেইবিলাক জনাব। কঠীয়ানিখনত এইবিলাক ধান দেখিছে, এইবিলাক ধান আৰু এই কঠীয়ানিখনত আগতে মানে আমি অকল এই কঠীয়ানিখন নহয়, কঠীয়ানিবোৰত আমি আগতে সৰু ল'ৰা ছোৱালীবিলাকে আমাৰ লগৰবিলাকে আমি 10 বছৰমানৰ আগত যিহেতু সেইবিলাক মানে আমি আগতে সৰুতে নাজানো ন এইবিলাকে যে আকৌ এইবিলাকো দাব আৰু মানে এইবিলাক দাই পিনি শেষ কৰি দিয়ে আৰু যিহেতু নৰা নিচিনাকৈ থাকে আৰু আমি গোটেই পৰিত ধৰি খেলোঁ, কিমান ভাল লাগে জঁপিয়াই মেলি খেলোঁ, ইমানেই ভাল লাগে মানে। আৰু এটা মই কথা বুজাব বিচাৰিছোঁ, যিহেতু এতিয়া মই ছাঁ লৈ আছোঁ, চাওক ইমান ৰ'দ আছে, ইমানেই ৰ'দ দি আছে, সকলো ফালে ৰ'দ দি আছে আৰু মই ছাঁত বহি আছোঁ আৰু ছাঁত বহি থকা আৰু ছাঁত মই কিয় বহি আছোঁ আপোনালোকে জনাওকচোন, আপোনালোকে ভাবকচোন ছাঁত মই কিয় বহি আছোঁ, কেৱল গছজোপা থকাৰ বাবে। আৰু সেইকাৰণে গছবিলাক ৰুব লাগে, গছবিলাক আমি ভালকৈ সংৰক্ষণ কৰিব লাগে, গছবিলাক কাটিব নালাগে। এতিয়া চাওক যদি এই গছজোপা নাথাকিলে হ'লে মই ক'ত বহিলোঁ হ'লে, ইমান গৰমত মই ৰ'দত কেনেকৈ থাকিলোঁ হ'লে আপোনালোকে ভাবক। আৰু সেইটো কাৰণে এই গছবোৰক মানে সংৰক্ষণ কৰি ৰাখিব লাগে, গছবিলাক কাটিব নালাগে। কিন্তু আগৰ দিন সেই 10 বছৰমানৰ আগত আৰু এতিয়া এই 10 বছৰ পাছত কিন্তু বহুত পাৰ্থক্য আহিছে। আজিকালি কেৱল ডিজিটেল অকল মোবাইল। সৰু ল'ৰা ছোৱালীবিলাককো আজিকালি অকল মোবাইল হাতত, টিউশ্যনলৈ যাব 5, 6, 7, 8, 9 ল'ৰা ছোৱালীয়ে টিউশ্যন ল'বলৈ যাব, হাতত এটা মোবাইল লৈ যাব আৰু মোবাইলটোতে অকল ব্যস্ত। ঘৰত থাকিব মোবাইল, টিউশ্যন যাব মোবাইল, স্কুল যাব মোবাইল, সেইবিলাক কিন্তু কৰিব নাপায়। আৰু অভিভাৱকসকলৰ গাতো দুখ আছে, নহওঁ বুলি নকওঁ, কাৰণ আজিকালি মাক বাপেকে কি কৰে জানেনে, পথাৰত আহিবলৈ নিদিয়ে, ভালকৈ খেলিবলৈ নিদিয়ে। বেছিভাগ অভিভাৱকে ভালকৈ কাম এটা কৰিবলৈ নিদিয়ে, অলপ কষ্টকৰ কাম এটা কৰিবলৈ নিদিয়ে। হয়, সেইবিলাক ইমান কষ্ট কাম কৰিবলৈ দিব নালাগে, কিন্তু কিবা এটাতো কাম কৰিবলৈ দিয়ক। আজিকালি মাক বাপেকে পথাৰত আহিবলৈ নিদিয়ে, পথাৰততো আহিবলৈ দিয়ক। সেইবলৈ কৈছোঁ মানে আগৰ দিনবিলাক তেওঁলোকে মানে এতিয়া সেই আগৰ ফিলিংছটো নাপায়। এতিয়া তেওঁলোকে কেৱল মোবাইলটোৰ লগত ব্যস্ত। আপোনালোকে চাবচোন, একদম সৰু ল'ৰা ছোৱালী এটাৰ পৰাই কিমান মানে অকল মোবাইলত ব্যস্ত। ইফালে দেখোঁ মোবাইলত ব্যস্ত, সিফালে দেখোঁ মোবাইলত ব্যস্ত, ইফালে দেখোঁ কাৰ্টুন চাব, ইফালে দেখোঁ কিবা কিবি চাব, ইফালে দেখোঁ পাবজি খেলিব, ইফালে দেখোঁ ফ্ৰী ফায়াৰ খেলিব। কিমাননো নেখেলে নহয়নে? আৰু এই অভিভাৱকসকলক কৈছোঁ মই, আপোনালোকে সৰু ল'ৰা ছোৱালীক কেতিয়াও মোবাইল নিদিব, মোবাইল হাতত তুলি নিদিব। কান্দি থাকক, তেওঁলোকেতো গোটেইটো হেৰি হৈ নাযায় ন, গোটেইটো লেবেজান হৈ নাযায় কান্দক, কান্দিবলৈ দিয়ক। যিহেতু আৰু যদি মোবাইলটো দি দিয়ে তেতিয়া কন্দাটো বন্ধ কৰি দিয়ে। কিয়? সেইবিলাক মানে এতিয়া মাক বাপেকে বেয়া কৰিছে, হাতত মোবাইলটোতে দিয়ে। এনেকৈ হ'লেতো নহ'ব ন। আৰু তেওঁলোকৰ এটা জীৱন আছে, কেৱল অকল মোবাইলটোৰ লগত ব্যস্ত। সেই পঢ়াৰ কথাটোৱে কোৱা নাই, মানে পঢ়াটো ভাল হ'ব লাগে, অকল পঢ়াত ভাল হ'লেই নহ'ব, সকলো কামত আপোনালোকে কিবা এটা কৰিবলৈ দিয়ক সৰু ল'ৰা ছোৱালীটোক। মানে আপোনালোকে সৰুতে কি কৰিছিলে, কি নাই কৰে, সেইবিলাক অলপ কষ্ট দিব লাগে। পথাৰত আমি আগতে আহোঁ আৰু এতিয়া পথাৰত আহিছোঁ, কিয় আহিছোঁ? যদি আমি এই যুগত যদি জন্ম লোৱা হ'লে আমাৰ হাততো মা দেউতাই মোবাইলটো দি দিলে হ'লে আৰু আমি সেই 10 বছৰ পাছত আমি এইবিলাক কাম কৰিবলৈ নাহিলোঁ হ'লে। কাৰণ আমাৰ হাতত যিহেতু মোবাইলটো দি দিছিলে আৰু আমাক কষ্ট কৰিবলৈ নিদিছিলে, আৰু তেতিয়া আমি একেবাৰে কষ্ট কৰিব নোৱাৰিলোঁ হ'লে। কিন্তু এতিয়া সেই 10 বছৰ আগত আমাক যিটো
মানে শিক্ষা দিছে, অকল পঢ়া শুনা শিক্ষাৰ কথাই কোৱা নাই, এইবিলাক কামৰ শিক্ষা দিছে, অকল পথাৰৰ কথাই কোৱা নাই। যিয়ে শিক্ষা নিদিয়ক, ভাত বনোৱা হওক, শাক বনোৱা হওক, এইবিলাক পথাৰত অহা হওক, এইবিলাক শিক্ষা দিছে। আৰু এইবিলাক শিক্ষা এইবিলাক শিক্ষা দিয়াৰ বাবে আমি আহিছোঁ আৰু ধান দাব পাৰিছোঁ, অলপ কষ্ট কৰিব পাৰিছোঁ। সেইকাৰণে সৰুতে মোবাইল নিদিব, ইমান সৰুতে মোবাইল নিদিব। আৰু যিহেতু কেৱল মোবাইলটো দিয়ক, নিদিবও নকওঁ, একেবাৰে নিদিবও নকওঁ, কিন্তু একদম সৰু ল'ৰা ছোৱালীবিলাক একদমেই মোবাইল তুলি নিদিব হাতত। আৰু যদিও আপোনালোকে 9-10ত পঢ়া ল'ৰা ছোৱালীবিলাকক আপোনালোকে মোবাইল দিছে, তেতিয়াহ'লে আপোনালোকে সেই ল'ৰাটোৰ কাষত অভিভাৱিকাসকল থাকক আৰু ওচৰত থাকক। অভিভাৱিকাসকল ওচৰত থাকক, ল'ৰাটোৰ বা ছোৱালীজনীৰ ওচৰত থাকক, শিশুটোৰ ওচৰত থাকক। কি চাইছে কি নাই চোৱা আপোনালোকে ধ্যান দি থাকক। আৰু যিটো চাবলৈ দিয়ে আপোনালোকে সেইটো মানে শিক্ষা পোৱা হ'ব লাগে অলপ, বা আপোনালোকে অকল কাৰ্টুন এইবিলাক দি নাথাকিব, অলপ মনোৰঞ্জনো লাগে, মনোৰঞ্জনো কৰিবলৈ দিব। কিন্তু অকল এইবিলাকে যে কাৰ্টুন এইবিলাকে যে চাব লাগিব সেইটো কথা কোৱা নাই। আৰু আপোনালোকে কমেণ্ট কৰি জনাব, আগৰ সেই দিনবোৰ আপোনালোকৰ মনত পৰে নে নপৰে, প্লিজ কমেণ্ট এটা কৰি দিব। আৰু এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু মই ভাবোঁ আপোনালোকক সেই আগৰ দিন 1-2 হ'লেও আপোনালোকৰ মনত পেলালোঁ, আৰু আপোনালোকৰো হয়তো এতিয়া মনত পৰিছে মোৰ এই ভিডিঅ'টো চাই। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এতিয়া বাই বাই, জয় অসম, সকলো সুস্থ থাকক, ভালে থাকক অলপ, আৰু সদায় হাঁহি